কৰিবলৈ যা ইনকে উঠাই দি কুইল বালিমি এবাৰ মাইনাই এবিসিডি লিখিব পাৰেনে নাই চাই দেখ কৈ যা কি কৰিব ওলাইছো কি লিখি আমি এবিসিডি कुछ भी नहीं हुआ ये पड़ी गल हारबैंड उठा लो मारि लो तब आरम्भ करा पढ़ते 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 आरम्भ स्टार्ट लिखा এতিয়া আৰম্ভ কৰিম কি লিখে কি নিলিখে আপোনালোকক দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো আৰু ৰাতি হৈছে এতিয়া সন্ধিয়া 7 বাজিলে এতিয়া আমাৰ পৰা আৰম্ভ गुड मॉर्निंग गाइस तो जोहाकाली भिडिओটো সমাপ্ত কৰিব নোৱাৰিলো তো হেহে আজিলৈকে হাসি থলো আৰু আজি আমাৰ মায়ে ধান বহাই আছে আৰু ইয়াৰ পৰাই চাউল তৈয়াৰ কৰা হ'ব প্ৰথমে ধানখিনি পানী দি ভাত বনাই যেনেকে তেনেকে বনাই ল'ব লাগে তাৰ পিছত ৰ'দত শুকুৱাব লাগে আৰু তাৰ পিছত ধান ভঙা মেচিনত ভঙাইব লাগে আৰু তাৰ পিছতে চাউলটো পোৱা যায় তো মায়ে হেখিনি কৰি আছে बिस्कुट दे बिस्कुट दे बिस्कुट दे बिस्कुट दे तोरो भीमा किबा क बटे क ए पत्ते बाय हेलो गाइस लुंगी डांस म्याऊ म्याऊ पुपू गाड़ी चला আছে আমার লাখটকিয়া গাড়ি কি খাইছা আমি বিস্কুট খাই যাই আছো মাৰ কি খানা উঠি কেনে আছে আমি রোড খাই যাই আছো রম আরে যে আরে ছাগল আছে আমার তাতে পিছে পিছে গল পুলিশ পিছে পিছে আমার তাতে আইছে বলে Sai! Ai! Amra boto. Eri. Ai, নরবি মেকুরি যা। ইনকে উঠা eri. কুকুর মেকুরি যুদ্ধ লাগবা দি। চিকি বম। কুইল বালি মিস। তো গাইস আনে মোক লেটেৰা বুলি কলে উপায় নাই কাৰণ ছাগলীটো যিখিনি মৰম কৰে সেইখিনি মৰম তো গাইস চাওক না আমাৰ এই ছাগলীকেইটা কি মানে পানী কো ভয় নাখায় কেৱল পেটটো বুজিব লাগে পেট পূজা মেইন যেহেতু মই যেনেকৈ ভাত খাওঁ কাহি তো তেনেকৈ সিহঁতেও ঘাঁহ খাই পথাৰত কাহি একদম তামাম খোৱাতে একদম খোৱাৰ কাৰণে চাওক পেটটো চাওক গাইস পেটটো চাওক আৰু এইটো ঘাঁহ বিচাৰি আছে পথাৰত ঘাঁহ নাই পোৱা একদম মোৰ বাবে খং উঠিছে চাওক না আৰু পথাৰখন চাওক ইমান ধুনীয়া ভিউ এটা আকাশখন বহুত বেছি ভাল লাগিল সেইকাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ আৰু এয়া আমাৰ ডাঙৰ দাদা আমাৰ কণমানিজনী আছে তাৰ পাপা তো ছুটি শেষ চাকৰিলৈ যাব ওলাইছে আৰু যোৱাৰ সময়ত এটা বিশেষ মুহূৰ্ত চাব আপোনালোকে আৰু কেনেকুৱা লাগে সঁচাকৈ বহুত দুখ লগা কথা বহুত দুখ লাগে মানে মোৰ মনত পৰিলে আৰু সেইবাবে ভিডিঅ'টো সাঁচি ৰাখিলোঁ আৰু এয়া যাবৰ সময়ত মা দেউতা আৰু ভাগিন ভাতিজাহঁতৰ লগত একপি ফটো উঠি ল'লে আৰু এয়া যাব ওলাইছে আৰু এয়া বৌজন